আৰু পূৰ্ণবাদী গৈছে আবার আমি লালন চাকি গছি জ্বলাৰ পিছতে আমাৰ সেই কৰোণাময় গান গীত প্ৰাৰ্থনা ভাগি হাত ধৰিবা তোমালোকে পইচা দি কৈছো আজি আমি সকলোৱে জানো যে আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুদিন গতিকে তেখেতৰ পবিত্ৰ স্মৃতি মই তোমালোকক তেখেতৰ বিষয়ে দুআষাৰমান ক'ব লৈছোঁ অসম আকাশৰ এটি উজ্জ্বল নক্ষত্ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে তেখেতৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল গেঠি ৰাভা ৰাভাই ঢাকাতে স্কুলীয়া জীৱন আৰম্ভ কৰিছিল যদিও তেখেতৰ ঘৰুৱা প্ৰব্লেম সমস্যাৰ কাৰণে তেখেতে হাইস্কুলৰ শিক্ষাটো গ্ৰহণ কৰিছিল তেজপুৰৰ পৰা তেখেতৰ বিষয়ে আমি সকলোৱে জানো তেখেত আছিল এগৰাকী কবি গীতিকাৰ সুৰকাৰ বিপ্লৱী তেখেতে খুব এজন ভাল নৃত্যশিল্পীও আছিলে আৰু তেখেতে কাকীৰ হিন্দু বিশ্ববিদ্যালয়ত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰিছিল আৰু এই তাণ্ডৱ নৃত্য প্ৰদৰ্শনত মুক্ত হৈ সেই সময়ৰ এই কাকীৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কলাগুৰু উপাধিৰে বিভূষিত কৰিছিল তেখেতে অসমীয়া জাতীয় জীৱনৰ কাৰণে সমাজ জীৱনৰ কাৰণে বহুতো অৱদান আগবঢ়াই থৈ গৈছে তাৰ পৰিপ্ৰেক্ষিতত আমি কিছুমান গান তেওঁৰ পৰা পাইছোঁ এটা সৰু গানৰ কলি মই গুণগুণাই দিছোঁ যদিহে আমাৰ হয় দেখা পুৰাবালে প্ৰিয়ে এই জনম মোৰ হিয়াও পূৰ্ণ আশা এনেকুৱা বহুতো সংগীত তেখেতে আমাৰ অসমীয়া সমাজ জীৱনলৈ আগবঢ়াই থৈ গৈছে যাৰ কাৰণে তেখেতক আমিও শ্ৰদ্ধাৰে সোঁৱৰোঁ আৰু তেখেতৰ মৃত্যু হৈছিল 1969 চনৰ আজিৰ দিনটোত আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আজিৰ দিনটোত সমগ্ৰ অসমতে ৰাভা দিৱস হিচাপে পালন কৰে ধন্যবাদ আজি ঔফুলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত সমবেত হোৱা সন্মানীয় প্ৰধান শিক্ষক মহোদয় শিক্ষক শিক্ষয়িত্ৰী বৃন্দ মৰমৰ ভাইটি ভণ্টিসকল আৰু মৰমৰ বন্ধু বান্ধৱীসকল মই সকলোলৈ আজিৰ বিষ্ণু ৰাভা দিৱসৰ প্ৰীতি সম্ভাষণ শুভেচ্ছা জনাইছোঁ আজি মই বিষ্ণু ৰাভা দিৱসৰ উপলক্ষে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে দুআষাৰ ক'বলৈ লৈছোঁ তেখেতৰ জন্ম হৈছিল
31 জানুৱাৰী তাৰিখে তেখেতে প্ৰাথমিক শিক্ষা ঢাকাত লাভ কৰিছিল। তেওঁ স্কুলীয়া শিক্ষা প্ৰথমে ঢাকাত আৰম্ভ কৰিছিল যদিও দেউতাকৰ চাকৰি সূত্ৰে তেজপুৰত সম্পূৰ্ণ কৰিছিল। তেখেত একাধাৰে কবি, গীতিকাৰ, সুৰকাৰ, নাট্যশিল্পী, নৃত্যশিল্পী, নাট্য পৰিচালক আছিল। তেখেতে কাশী বিশ্ববিদ্যালয়ত নৃত্য পৰিৱেশন কৰি সেই সময়ৰ কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ দেৱৰ পৰা কলাগুৰু উপাধি লাভ কৰিছিল। তেখেতৰ মৃত্যুদিনটিত আমি সকলোৱে বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰোঁ। তেখেতে ৰচনা কৰা এটি গীত মই গুণগুণাই দিছোঁ। মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, স্পন্দন তোৰ জাগেনে, কথা মালিতাৰ গন্ধ লাগি পুনৰ সপোন ভাগেনে, 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 তোৰ সোণৰ সপোন ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে, মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, স্পন্দন তোৰ জাগেনে। ধন্যবাদ।
ধন্যবাদ। আমি এটি ৰাভা সংগীত গাব লৈছো। বিশ্বৰ চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেও নাচা। বিশ্বৰ চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেও নাচা। বন্দে বন্দে আজি তব ভকত বৃন্দে বন্দে তব চৰণ কমল বন্দে। বিশ্বৰ চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেও নাচা। জ্বলোৱা অগ্নি তবু হোমবনি বিনাশ এন্ধাৰ তব জয় অগ্নি। জ্বলোৱা অগ্নি তবু হোমবনি বিনাশ এন্ধাৰ তব জয় অগ্নি। বিশ্বৰে দেউল জ্ঞানৰে মুক্তি আলোকৰে শিখাওত নাচি। ঐ জ্ঞানেন্ধাৰ বিনাশী ঐ জ্ঞানেন্ধাৰ বিনাশী পুলকাৰ নন্দে বন্দে আজি তব ভকত বৃন্দে বন্দে তব চৰণ কমল বন্দে। বিশ্বৰ চন্দে চন্দে মহানন্দে আনন্দে নাচা নাচা তমোহৰ দেও নাচা। ধন্যবাদ। এটি কবিতা আবৃত্তি কৰি শুনাম। কবিতাটিৰ শিৰোনাম বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। কিমান ৰাতি তুমি হাৰে আছা, হাৰে আছো আমি, আৰু হাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফুং বাঁহীৰ তৰুণ বড়ো গাভৰুৰ নাচোনৰ তাল ভাগে। জনতাৰ চকুৰ পানীৰে বৈ মাছ নিশা কোনে ৰাজধানীয়ে দিহাত কৰি যায়। বিষ্ণু ৰাভা নাই নিজান চেলত তুমি হাৰে আছা, হাৰে আছে কোৰ ইটাৰ দেৱাল। বন্দী তোমাৰ কণ্ঠৰ সুৰ নাচোনৰ লয়লা। তুমি হাৰে আছা, হাৰে আছে আৰু জাগ্ৰত জনতা নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। বিহুৰ পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী। ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰজনৰ অবিৰাম কুৰুলি। সকলোৰে মুখ প্ৰশ্ন মুখৰ আজি ই বিহুৰ ৰাতি। কাৰাগাৰৰ দ্বাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা। সঁচা আবেগৰ বুল মাছ নিশা কোনে মৰিশালী জুৰি চিঞৰি উঠে কল্লোল বন্ধু জীৱনৰ কল্লোল। দাস কেপিটেলৰ 11 পৃষ্ঠা বাকী। মাছ নিশা কোনটি নয়নে পোহে, পোহৰ পোহৰ উদয়াচলত ৰবি। নৱজীৱনৰ প্ৰৱেশ দ্বাৰত ইতিহাস ৰল সাক্ষী। বিষ্ণু ৰাভা আকৌ তুলিকা লোৱা
ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি যি ছবিত ফুটি উঠে হেজাৰ শিল্পী উত্থান অখ্যাতজনৰ আশা বেগৰ ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন শেষ নিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায় অখ্যাতজনৰ বুট লাগি হ'ল হেঙুল হাইতাল ৰঙা তুমি হাৰে আছা আৰু হাৰে আছে তোমাৰ তুলিকা জীৱনৰ চিৰসখী তুমি হাৰে আছা সৰু কাৰাগাৰ থিয় একোখনি ইটাৰ দেৱাল আমি য'ত আছোঁ বৰ পোতাশাল শতনাক পাখে বন্ধা তোমাৰে আমাৰে বিহু সন্মিলন হ'বলৈ বেলি নাই হিয়া হালধিৰে দেহ মন ধুই আমি গোট খাম নৱজীৱনৰ পুৱা বিষ্ণুৰেভা সৌৱা ঘূৰণীয়া বেলি ৰঙা মুখ ফুটে সঁচা আৱেগত মুক্তিৰ কপনি এক নিশা সেয়া অখ্যাতজনৰ সমতল সমাগত সমস্যাৰে ফুটে পোহৰ পোহৰ জীৱনৰ জয়ধ্বনি ধন্যবাদ শিল্পীলৈ আজিৰ এই পবিত্ৰ দিনটোত মই শ্ৰদ্ধাৰে মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেওঁক শ্ৰদ্ধাঞ্জলি যাচিবলৈকে তেওঁৰ ৰচিত এটা কবিতাৰ কেইটামান শাৰী আবৃত্তি নহয় পাঠ কৰিবলৈহে মই আগবাঢ়িছোঁ কবিতাটোৰ শিৰোনাম হেৰ' কৃষক যিহেতু মই উল্লেখ কৰিছোঁৱেই তেওঁ জনতাৰ মানুহ আছিলে মাটিৰ মানুহ আছিলে গতিকে তেওঁ নিভাঁজ অসমীয়া সমাজৰ মানুহবিলাকৰ দুখ দুৰ্দশা তেওঁ বুজিব পাৰিছিলে আৰু সেইসকলক লৈয়ে তেওঁ কবিতাৰ সৃষ্টি কৰিছিলে আৰু ইতিমধ্যে জানিলাই কবি বিষ্ণুপ্ৰসাদ ৰাভা হেৰ' কৃষক প্ৰথম বিপ্লৱী বীৰ প্ৰকৃতিৰ বক্ষ বিদাৰক ধৰণীৰ বুকু ফালি নাঙলৰ ফাল তুলি পোনে পোনে তয়ে লখিমীক লভিছিলি আজিনো লখিমী ক'ত ক'ত হেৰুৱালি লোকৰ ফাঁকিত পৰি হলি সুখনৰ দাগ মজুৰ শ্ৰমিক ধিক ধিক জীৱনত ধিক হেৰ' নীলাজ মুকুতিৰ সেনা সাজে সাজে আজি সাজ বল 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 আগবাঢ়ি কৰিব লাগিব আজি লখিমী উদ্ধাৰ হেৰ' কুমাৰ মাটিৰ শিলৰ তই আদি শিল্পী পুৰণি ধৰাৰ বল বল আগবাঢ়ি গুচি আহ তাক এৰি গঢ়িব লাগিব তই নতুন জীৱন ঘূৰাই নতুন চাপ কৰি নৱ নবীন সৃজন তাম হাৰি তাম্ৰযুগ সভ্যতাৰ আদি সৃষ্টিকাৰী তয়ো আহ সাজি পাৰি স্ৰজিব লাগিব এই নতুন সৃজন হ'ব নৱ যুগ প্ৰৱৰ্তন ধন্যবাদ এই কবিতা আবৃত্তি পাঠটোৰ জৰিয়তে মই বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ মোৰ যি চমু দুআষাৰ তাক সামৰণি মাৰিছোঁ আৰু উপস্থিত সকলো মৰমৰ ছাত্ৰ ছাত্ৰীকে মই আজিৰ দিনটোত এনেদৰে বিদ্যালয়ত উপস্থিত থকাৰ বাবে ধন্যবাদ জনাইছোঁ মই গীতটি গাই দিমেই বুলি তেনেকুৱা নহয় মই তোমালোকে সকলোৱে জানা মই সমষ্টি পৰ্যায়লৈকে গাবলৈ গৈছিলোঁ হয় নাই আমাৰ ইয়াত পঞ্চায়ত পৰ্যায়ত মতে কেইজনমান আমি গাইছিলোঁ হয় নাই আৰু কেইজনমানৰ ভিতৰতে আমাক বাছনি কৰিছিলে নহয়নে যেতিয়া আমি সমষ্টি পৰ্যায়ত গৈছিলোঁ এই কথাখিনি নক'লে যে নাপৰুৱা হৈ ৰ'ব এই কথাখিনি তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ সেইকাৰণে কৈছোঁ যেতিয়া সমষ্টি পৰ্যায়ত গৈছিলোঁ বহুত মানে কেণ্ডিডেট বহুত আছিলে প্ৰতিযোগী বহুত আছিলে আৰু গোটেইবিলাক পঞ্চায়ত বহুত পঞ্চায়ত আছে গোটেই পঞ্চায়তৰ পৰা সেই সমষ্টি পৰ্যায়লৈ আহিছে আৰু তাত প্ৰত্যেকে ইমান সুন্দৰকৈ গীতবিলাক পৰিৱেশন কৰিছিল আৰু গীত পৰিৱেশন কৰাৰ আগত তোমালোকে মন কৰিবাচোন যেতিয়া গীত এটা পৰিৱেশন কৰিবলৈ তাৰ আগতে কিন্তু বুকুখন ধপধপাই থাকেনে বা কিবা এটা পৰিৱেশন কৰাৰ আগত আমাৰ বুকুখন ধপধপাই থাকে নহয়নে বাৰু কিন্তু আমি সেই ধপধপনিটো এৰুৱাবলৈ হ'লে আমি প্ৰেক্টিচ কৰিব লাগিব নহয় জানো খুব প্ৰেক্টিচ কৰিব লাগিব আৰু প্ৰেক্টিচ যেনেকৈ আমি পৰীক্ষা যদি নপঢ়াকৈ আহোঁ পৰীক্ষাত আমি নোৱাৰোঁ নহয়নে পাৰোঁনে নোৱাৰোঁ যদি তাৰ কাৰণে আগতীয়াকৈ আমি প্ৰস্তুতি চলাওঁ তেতিয়া কিন্তু আমি পাৰোঁ নাই পৰীক্ষা পাৰোঁ তেনেকুৱা গীতবিলাকো তেনেকুৱা আমি আগতীয়াকৈ কি কৰিব লাগিব অলপ
প্ৰেক্টিছ কৰিব লাগিব আৰু মা দেউতাক লাগিলে আগফালে থৈ বহুৱাই হ'লেও গাই চাব লাগিব বা আইনাখনৰ আগত থিয় হৈ হ'লেও মই কেনেকৈ গাম কেনেকৈ এক্সপ্ৰেশ্যন দিম এইখিনিও অলপ আমি চাব লাগিব হয় নাই গোৱাৰ আগত ভয় লাগে নাই কোৱা তোমালোকৰ লাগে আৰু তেনেকৈ তুমি ঘৰত যেনেকৈ গাইছা তেনেকৈ কিন্তু ষ্টেজত সিমান সুন্দৰ নহ'বও পাৰে হয়নে নহয় কোৱা হয় নাই নহয় যিসকলে গীত গাই গম পায় যেতিয়া ঘৰত গাই বৰ ধুনীয়া হয় সুৰ তালবিলাক মিলি যায় হয় নাই আৰু যেতিয়া মঞ্চত পৰিৱেশন কৰিবলৈ আহোঁতে অলপ খেলি মেলি লাগে হয় নাই তোমালোকে তাৰ কাৰণে অভ্যাস কৰিব লাগিব আৰু খুব মানে গাব লাগিব আৰু ভয় খাব নালাগিব ভয় বস্তুটো আঁতৰাই ল'ব লাগিব ঠিক আছে এতিয়া মই পৰিৱেশন কৰোঁতে অকণমান কৰিম নৱীন ছাৰে গীতটো পৰিৱেশন অলৰেডি কৰিলে তথাপি সেইটোকে মই অকণমান গাই দিম হ'বনে
খাউদৰ দিনৰা বগা পালে তৰা উজনিৰ দেশলৈ যা হেৰু নাৱৰীয়া মেলি দে দিনৰা কৰি দে কুকুৰা পাল পশ্চিমৰ দিশৰে পচুৱা আহিছে পশ্চিমৰ দিশৰে পচুৱা আহিছে মতা বহিছে পানতে লাগিব পশ্চিমৰ পচুৱা তুলবুল কৰিব ঘৌছে চেৱে নামে লগাবি ঘৌছে চেৱে নামে লগাবি হাৰিব নিতৰ চাকৰিত বাৰিষা কাউদৰ দিগৰা বগা পালে তৰা উজনিৰ দিশলৈ যায় উজনিৰ দিশলৈ যায় থেংক ইউ আমোল মোল শেৱালিৰ গুণ যাওঁ বুলি যাবই নোখোজে চোন আমোল মোল শেৱালিৰ গুণ যাওঁ বুলি যাবই নোখোজে চোন চকুৱে চাব পৰা হ'লে দেখিলোহেঁতেন বেলি মুখৰ ৰং তোমাৰ হীৰৰ সেন্দুৰ বন আমোল মোল শেৱালিৰ গুণ যাওঁ বুলি যাবই নোখোজে চোন পুৰতি নিয়ৰে বোলালে শেৱালি দুবৰি ডলি চাফলে হীৰা পোনখন পুৰতি নিয়ৰে বোলালে শেৱালি দুবৰি ডলি চাফলে হীৰা পোনখন আহি নাহি বজালে বাহি ভৰিল দুবৰিব পাহিলৈ কি চাবা পাবলি হাঁহিতি ৰজন আমাৰ ল'ৰা ছোৱালী নাই আমোল মোল শেৱালিৰ গুণ যাওঁ বুলি যাবই নোখোজে চোন আৰু অকণমান আছে যদিহে ঠাণ্ডাকৈ শুনা তেতিয়াহ'লে গাম নে ভাল লগা নাই মোক তোল শেৱালি গুণ আহি নহতে আহি আকৌ দেখোন মোক তোল শেৱালি গুণ আহি নহতে আহিল আকৌ দেখোন চকুৱে পৰা হ'লে চাব দেখিলোহেঁতেন কেঁচা যেন তোমাৰ হীৰৰ সেন্দুৰ কণ আমোল মোল শেৱালিৰ গুণ যাওঁ বুলি যাবই নোখোজে চোন এই যে কেঁচা সেন্দুৰকণত অকণমান কথা লুকাই থাকে দেই কেঁচা সেন্দুৰকণ যেতিয়া
এগৰাকী আই বা মহিলাৰ হৃদয়ত থাকে তেতিয়া তেওঁলোকে জানা নহয় মালৈ মনত পৰে সেই মা যেতিয়া দেউতা য'ত থাকিব আছেনে চবৰে মা আছে নাই বাৰু মা নাই কিন্তু দেউতা যদি থাকে তেতিয়াহ'লে কেঁচা আঙুলিকণ থাকে ন কিন্তু যেতিয়া দেউতা ঢুকায় তেতিয়া সেই মাৰ হৃদয়ত কেঁচা আঙুলিকণ থাকেনে বাৰু গতিকে নিজৰ আইলৈ মনত পৰে এই শেষৰ কলিটো সেইকাৰণে চকু পানী ওলায় দেই হ'ব